চেনেল নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 7:30 বাজিছে। ৰাতিপুৱা আপোনালোকক মানে আমাৰ ইয়াত পানী বাঢ়িছে। এতিয়া মই আপোনালোকক পানী বহালৈ দেখাম আৰু ইয়াত গছ চছ পৰিছে, আপোনালোকক চব দেখাই যাম এফালৰ পৰা। এইটো আমাৰ ভাইটি। হাই, এতিয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভাইটিয়ে পানীত নামি গৈ আছে, আমি গৈ আছোঁ। আপোনালোকক এতিয়া বানপানী আপোনালোকৰ কাৰ পানী নামি ভাল লাগে বাৰু? মোৰতো বহুত ভাল লাগে আৰু যাৰ পানী নামি ভাল লাগে প্লিজ কমেণ্টত জনাবচোন, ময়ো জানিব পাৰিম আৰু ভাল লাগে। একদম পানী হৈ আছে। এইদিন আচলতে আমাৰ ইয়াত কিবা পানীয়ে হৈ গৈছে দেই, বৰষুণৰ একেৰাহে দি আছে যে একদম। সেইফালে এতিয়া মোবাইল চাই আছে, এইটো দেখাই দিছোঁ আপোনালোকক জুম কৰি কিনে। মোবাইল চাই আছে একদম আছে। আৰু কাৰ ঘৰৰ ফালে পানী হৈছে তেওঁলোকে কমেণ্ট কৰি জনাবচোন, তেতিয়া আমিও জানিব পাৰিম কাৰ ফালেনো পানী হৈছে। আমাৰ ফালে পানী হৈছে নেকি বুলি আমি ভাবিছোঁ বাৰু। গুৱাহাটীৰ ফালে পানী হৈছে বাৰু, কিন্তু আমাৰ ফালেও হৈছে আৰু অলপমান সেইফালে বেছি হৈছে। এইটো ভাইটি আগে গৈ আছে। আমি এতিয়া দেখাই যাব বস্তুবোৰ। মই এনেকৈ কেমেৰা কৰি গৈ আছোঁ আৰু এইজোপা ভাঙি গ'ল। ইমান ডাঙৰ কঁঠাল গছজোপা ভাঙি গ'ল একদম পূৰা। তাৰবোৰ কমলা হেৰিয়ত পৰি গ'ল, গছত পৰি গৈছে, চাহ গছত পৰি গৈছে কঁঠালজোপা। এইফালে ৰাস্তাটো আছে, এইফালে ৰাস্তাটো পূৰা পানী হৈ গৈছে। মাজত কঁঠালজোপা পৰি গৈছে। এতিয়া কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে। যেতিয়া কঁঠালজোপা কাটিব তেতিয়াহে আৰু মানে অহা যোৱা কৰিব পাৰিব আৰু। সেইটো ৰাস্তাটো দেখাইছে। মানুহৰ গৰুকেইটা ৰখি আছে। এই মানুহ ঘৰৰ হেৰি হয়, কঁঠাল হয়। কালি ৰাতি ভাঙি 4:30মান বজাতে কঁঠালজোপা পৰিছে বাৰু ৰাতিপুৱা। সেইফালে আহিছে, এইফালে সেই সৰু ল'ৰাবোৰ আহিছে, এইবোৰ ল'ৰাবোৰ আহিছে। আমি আছোঁ এইডোখৰত হোৱা নাই পানী, অকণমান দ যোনডোখৰত আছে সেইডোখৰতে পূৰা পানী ফুল হৈ গৈ আছে। আমি আকৌ এতিয়া ঘৰলৈ সোমাই আহিছোঁ। আমি যাম আৰু শাক পাত নাই আৰু পানী একদম কিবা লাগিছে।